বেলি পাৰ হৈছে। লাহে লাহে এন্ধাৰ হৈ আছে। হেজাৰ হেজাৰ তৰা আকাশত ওলাইছে, তিনি বিৰাই আছে। আজি মই লখিমপুৰ তাৰকাগৃহত আহিছোঁ। বহুত দিন ধৰি চাম বুলি ভাবি আছিলোঁ। আজি দেউতাহঁতৰ স্কুলৰ ষ্টুডেণ্ট লৈ আহিছে, লগতে মোকো মাতি পঠিয়ালে, তাৰ কাৰণে মই আহিছোঁ। এয়া চাওক, লখিমপুৰ প্লেনেটেৰিয়াম। অকণমান লখিমপুৰ টাউনৰ পৰা অকণমান দূৰত আছে, আঁতৰত আছে, 3 কিলোমিটাৰমান আঁতৰত। তাৰ কাৰণে মানুহে নাজানে, বহুত কেইজন মানুহে বহুতে চাগে এতিয়ালৈকে গম নাপায়। ইয়াতে আমাৰ ধুনীয়াকৈ বনাই থোৱা আছে, আপোনালোকে আহিব পাৰে। লখিমপুৰ মৰদমীয়াৰ ফালে আছে। মই আপোনালোকক ভিতৰলৈ সোমাই দেখাবলৈ চেষ্টা কৰিম। টিকেট ঘৰ সোমবাৰে বন্ধ থাকে। টিকেটৰ মূল্য প্ৰতি ব্যক্তিৰ 40 টকা বা 50 টকা, ছাত্ৰ ছাত্ৰীৰ 20 টকা বা 30 টকা। চলে শ্ব' টাইম 12:30 বজাত ইংলিছত চলে, 2টা বজাত আছামিছ, 3:30 বজাত আছামিছ। কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আপুনি টিকেট বুকিঙো কৰিব পাৰিব। শ্ব' টাইমখিনি দিয়া আছে ইয়াতে, 50 টকা আৰু 30 টকা। ইয়াত ফিডবেক আপোনালোকে দিব পাৰে, ইয়াত চিপকাই যাবগৈ পাৰে। ফিডবেক বহুতে দি থৈ গৈছে। লখিমপুৰ বহুত মানুহে নাজানে, কিন্তু মই ভিতৰলৈ আপোনালোকক সোমাই দেখাব বিচাৰিম। বিশ্বব্ৰহ্মাণ্ডৰ পৰিসৰ ইয়াতে এনেকৈ ঘূৰাই থাকিলে এইফালে চাওক, এইফালে ব্ৰাউন ডট। গ্ৰেভিটেশ্যনেল লেন্সিং চালে নীলা নীলা তলাই দেখা পোৱা যায়। এটা চকুৰে চাব লগা হয়। এইফালে ইয়াত যদি ফ্লেছ কৰি দিওঁ, ৰাশি ফল, মেঘ ৰাশি, মীন, কুম্ভ, the sun. কি আছে সৌৰজগত আৰু গ্ৰহ। মাৰ্কুৰী, বুধ গ্ৰহ, আমাৰ পৃথিৱী। তো চাইজৰ ওপৰত ডিপেণ্ড কৰি বনোৱা আছে। এইটো হৈছে বৃহস্পতি, বহুত ডাঙৰ আছে। নেপচুন আৰু ইউৰেনাছ, নেপচুন। আমাৰ গাইড আছে, গাইডে কৈ গৈছে। দেখিলানি এখন পৃথিৱী, আমাৰ গ্ৰহ নক্ষত্ৰবোৰ তেনেকৈ ঘূৰি আছে মানে। ইয়াত আছা হা, তোমাক কিমান কেজি গম পাইছেনে? 30 কেজি। কোৱা ৰ'বা, উঠি থাকা। বিভিন্ন গ্ৰহত আপোনাৰ ওজন। শনিগ্ৰহ তোমাক কি কেজি হ'ব দিয়া চাবা, এইটো চাবা দেই।
কাম কৰা নাই নেকি চুইচটো? মঙ্গলগ্ৰহত গ'লে 11 কেজি 300 গ্ৰাম হ'ব এওঁ। তাৰপাছত আপোনাৰ শুক্ৰ গ্ৰহলৈ গ'লে এইটো 28 কেজি 200 গ্ৰাম হ'ব। এনেকৈ প্ৰত্যেকটো ইয়াত লিখি থোৱা আছে। কোনটো আটাইতকৈ কম? নামি দিয়ক। এওঁ ওজনটো প্ৰথমে ইয়াত দেখাম। 25 কেজি আছে। 25 কেজি। এতিয়া এই ইউৰেনাছলৈ গ'লে কিমান কেজি হ'ব দেখাব। গৈছে আৰু এতিয়া এইটো সূৰ্য, এইটো পৃথিৱী আৰু এইটো মুন চন্দ্ৰ এনেকৈ ৰেভলিউশ্যন। কি আছে ৰামযন্ত্ৰ। এইফালে অফিচ ৰুম, লেডিজ টয়লেট, জেন্টছ টয়লেট ফেচিলিটি দিয়া আছে বাৰু। নতুনকৈ বনোৱা হৈছে, আগতে এইবোৰ কৰা নাছিলে, নতুনকৈ কৰিছে। অফিচ ৰুম এইফালে আছে। যিমানখিনি ফেচিলিটি থাকিব লাগে দিছে আৰু, যিহেতু ইয়াত ডিষ্ট্ৰিক্ট লেভেলৰ হয়, ষ্টেট লেভেলৰবোৰ অকণমান ডাঙৰ থাকে। হ'ব এবাৰ চালা তাৰপৰা খেতি পাতাত কৰি দিবা দেই। এইফালে ভিতৰলৈ যাব পাৰি। এইফালে ভিতৰলৈ যাব পাৰি। তাতে মেইন যিটো শ্ব' হয় তাতে ভিতৰত হৈ যায়। এডমিনিষ্ট্ৰেটিভ অফিচ এইফালে। ভিতৰলৈ এইফালে কি আছে অফিচ, মিটিং ৰুম আৰু। লাহে লাহে এন্ধাৰ হৈ আছে। হেজাৰ হেজাৰ তৰা আকাশত ওলাইছে।